Hello guys and welcome back to my YouTube channel Podcasting Bohatalora Podcast Channel. মই বৰ্তমান উপস্থিত আছো এইটো ফিল্ডত উপস্থিত আছো বৰ্তমান চাও পাইছে আমাৰ সৰু সৰু ভাইটিসকলে ইয়াত বল খেলে খুবেই ভাল বল খেলে হয় নাই আৰু এই ফিল্ডটো আপোনালোকে চাব পাৰে এবাৰ মানে তবা ঘূৰাই দিয়ক বলটো আৰু ইয়াত চাব পাৰে ইয়াত মানে বৰ্তমান এইটো আমাৰ সাঁওতালীসকলৰ নামত আছে ফিল্ডটো আৰু বৰ্তমান ইয়াত খেল পতা হয় সৰু সৰু বাচ্চাৰ কাৰণে আৰু ভৱিষ্যতৰ কাৰণে মানে এইটো ইয়াত খেলি মেলি আগবাঢ়ি যাব আৰু এই ফিল্ডটো আছে চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিকত আছে মানে এই ফিল্ডটো বৰ্তমান কলেজৰ ওচৰত আছে এই ফিল্ডটো বৰহাট জুনিয়ৰ কলেজৰ ওচৰত আছে এই ফিল্ডখন আৰু ইয়াৰ পৰাই বহুত মানুহে খেলি খেলি আগবাঢ়ি গৈছে হয় নাই আৰু আপোনালোকক দেখাই দিম এই সাইনবোৰ্ডটো য'ত নেকি কিমান চনত কিবা হৈছিল কিমান চনত কিমান কি কৰা হৈছিলে সব তাতে আছে দেখাই দিম বলক তেনে সো গাইস আপোনালোকে চাও পাইছে সাঁওতাল খেলপথাৰ চাপিত মানে কিমান চনত এটা স্থাপিত হৈছিলে 2000 চনত এইটো স্থাপিত কৰা হৈছিলে এই ফিল্ডখন আৰু গাঁৱৰ চাবৰে বৰহাট বাগিচা বৰহাট হাবি 2 নং দহলীয়া আৰু ফিল্ড চাবৰে আপোনালোকে কিমান মানুহে ইয়াত খেলিব আহিছে চাবৰে আপোনালোকে আৰু এইখন ফিল্ডত অকল সাঁওতালীসকলে নহয় ইয়াত বহুত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী খেলিব আহে কিছুমানে নহ'লে কমেণ্ট কৰি দিব ন অকল সাঁওতালীসকলৰ কাৰণে ফিল্ডটো হয় নেকি বুলি সেইটো কাৰণে মানে ইয়াত সকলোৱে খেলিব পাৰে ইয়াত ফুটবল খেল হয় ইয়াত প্ৰগ্ৰেম পতা যায় আৰু বহুত বিভিন্ন ধৰণৰ খেল পতা যায় এই ফিল্ডখনত আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আজি ভিডিঅ' ইমানটোৱে থেংক ইউ ছ' মাচ গাইজ